নমস্কাৰ বন্ধুসকল, আজি আলোচনা কৰিম যে হোৱাটছআপত আপোনাৰ পাৰমিশ্যন কেনেকৈ বনাই ল'ব। পাৰমিশ্যন বনাই ল'লে আপোনাৰ বহুত সুবিধা হ'ব, কাৰণ আপোনাৰ পাৰমিশ্যন নোলোৱাকৈ কোনেও আপোনাক কোনো গ্ৰুপত এড কৰিব নোৱাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব। প্ৰথমতে হোৱাটছআপটো অ'পেন কৰি ল'ব, থ্ৰী ডটত ক্লিক কৰিব, ছেটিঙত যাব, একাউণ্টত গৈ প্ৰাইভেচিত যাব, গ্ৰুপ ইয়াত ক্লিক কৰিব, কৰি মাই কণ্টেক্টছ এইটো হ'লে আপোনাৰ নম্বৰটো যাৰ যাৰ লগত আছে সিহঁতে এড কৰিব পাৰিব, বাকী কোনো নোৱাৰিব। আৰু মাই কণ্টেক্টছ একচেপ্ট এইটো হ'লে আপোনাৰ পাৰমিশ্যন নোলোৱাকৈ কোনেও আপোনাক কোনো গ্ৰুপত এড কৰিব নোৱাৰিব। ৰেড চিন অ'কে, এইটো হৈ গৈছে। হৈছে নে নাই এইটো আপুনি চাব পাৰিব ইয়াত গৈ। এইটো মাই কণ্টেক্ট হৈ গৈছে, এতিয়া ডান কৰি দি হৈ গৈছে। এনেকৈ আপুনি আপোনাৰ পাৰমিশ্যনটো বনাই ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।